ফ্ৰেণ্ডছ, কি খবৰ বাৰু আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ চাগে সকলোৰে ভালে। বৰ্তমান মোৰো ভালে। এইকেইদিন ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিবলৈ একেবাৰে সময় নাই, যিহেতু মোৰ সৰু ছোৱালী এজনী আছে, তাইৰ লগতো ব্যস্ত থাকিব লাগে। সেইকাৰণে আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। গা পা ধুই আহিছোঁ আৰু মূৰ ধুই দিছিলোঁ, সেইকাৰণে এখন মাৰি আছোঁ মূৰত গামোচাখন। ভাত বনাই আছোঁ, এতিয়া চব্জিখিনি বনাব লাগে, যাওঁ আৰু বনাবলৈ। তাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। এতিয়া যাওঁ পাকঘৰলৈ। একদম আমাৰ ঘৰটো যিহেতু বনাই কমপ্লিট হোৱা নাই, সেইকাৰণে মই বেকগ্ৰাউণ্ডটো ভালদৰে নেদেখাওঁ বাৰু। একদম আন্ধাৰ আন্ধাৰ হৈ থাকে, ঘৰ ৰং কৰা নাই। থাকিবলৈ অসুবিধাৰ কাৰণে যেনে তেনে বনাই সোমাইছোঁ। আৰু খালী লেট্ৰিন বাথৰুমটো ভালদৰে বনাই ল'লোঁ। বাকীখিনি বনাবলৈ বাকী আছে, সেইকাৰণে মই ভালদৰে বেকগ্ৰাউণ্ডটো নেদেখুৱাওঁ। এইফালে আছে দাইল ভাত হৈ গ'ল। এতিয়া বনাম চব্জিখিনি। ভাত বনাই আজৰি মানে একেবাৰে খায়ো আজৰি। ভাত খোৱা হ'ল। বনাই থাকোঁতে ভিডিঅ' কৰা নহ'ল, যিহেতু খৰখেদা হয়। মাৰ আজি অফিচ নাই বাৰু, কিন্তু এওঁৰ স্কুল আছে, সেইকাৰণে দৌৰা দৌৰিকৈ ভাত বনাই ল'লোঁ। আৰু এতিয়াতো 10টাই বাজিলেহি। ভাত খায়ো আজৰি আৰু এতিয়া যাব ওলাইছোঁ অংগনবাড়ী কেন্দ্ৰলৈ। বাইদেৱে ফোন কৰিছিলে, ল'ৰা ছোৱালীবিলাকৰ খাদ্য আহিছে বোলে। মোৰ ছোৱালীজনীয়ে সৰুৱে, তাইও পায়, ফোন কৰি মাতিছে, কৈছে খাদ্যখিনি লৈ যোৱাহি। এতিয়া যাম তালৈ। এতিয়া যাওঁ আৰু তালৈ অকণমান দেখাই থাকিম, ভিডিঅ'টো শেষলৈ চাই থাকিব। মোনা ল'লোঁ কিবা কিবি দিব লৈ আহিবলৈ, আৰু এতিয়া যাওঁ। এইটো হৈছে আমাৰ আগৰ পুৰণা ঘৰটো। ভেটিটো একেবাৰে চাপৰ, সেইকাৰণে এই ঘৰটো ভাঙিব লগা হ'ল। আৰু এইফালে এয়া ফুল, এইবিলাক বহুত ফুল আছিলে, বহুতখিনি কটা গ'ল। আৰু এইফালে ইমান লেতেৰা হৈ আছে, সাৰি থাকিলেও মানে বতাহতে গছৰ পাতবিলাক পৰি লেতেৰা হৈয়ে থাকে। এতিয়া যাওঁ আৰু এইফালেৰে যাম, আৰু এইফালেৰে যাব লাগিব, মানে পথাৰৰ মাজত আছে স্কুলখন। এইফালে দিয়ে যাম। ইমান চেপে চেপে যাব লাগে। এইখনেই হৈছে স্কুলখন, আৰু এই চাৰিওফালে পথাৰৰ মাজতে এইখন স্কুলখন নতুনকৈ পাতিছে। আগতে গাঁৱৰ মাজতে আছিলে। আৰু এয়া ল'ৰা ছোৱালীবিলাক আহিছে, বহি আছে। স্কুলখনৰ ভিতৰতে আছে এইটো দমকল। আৰু এইফালে বাইদেৱে ল'ৰা ছোৱালীবিলাকক ব্যায়াম কৰাবৰ কাৰণে ৰেডি কৰি লৈছে, শাৰী পাতি সকলোকে। অংগনবাড়ী স্কুলৰ পৰা আহি পালোহি, চাউল মটৰ দিছে, লৈ আহিছোঁ। সেয়া মোনাত চাউল মটৰ। অংগনবাড়ী স্কুলৰ পৰা আহিলোঁ, এতিয়া আকৌ যাব ওলাইছোঁ ল'ৰাৰ স্কুল। আজি হৈছে 24 তাৰিখ। আজি ল'ৰাৰ স্কুলৰ ৰিজাল্ট দিব, ৰিজাল্ট ল'বলৈ যাওঁ। কি হয় নাজানো আৰু। ভিৰ লাগি আছে। আহিলানে টিকিৰি আহিলানে? বাই বাই দেচোন, বাই বাই। বাই বাই। আজি চাওকচোন ইমান বতাহ, পূৰা বতাহ মাৰি আছে। কি খাইছা? চকলেট খাইছা? চকলেট খাইছা?
সেইকাৰণে ভাবিলোঁ অকণমান বতাহে লওঁ, বাহিৰলৈ ওলাই আহিলোঁ। আৰু স্কুলৰ পৰা আহি পোৱা সময় হ'ল। স্কুলৰ পৰা আহি পোৱাৰ পিছত ভিডিঅ' কৰা নহ'ল। আৰু ল'ৰাৰ ৰিজাল্ট ভালেই বাৰু, বেয়া নহয়, ফাৰ্ষ্ট পজিশ্যনেই পাইছে। 100%লৈ অকণমান কমিলে পইণ্ট এটা, বাকীখিনি ভালেই। এবাৰ সি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয়মান শ্ৰেণীলৈ যাব। সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ।